আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারকাতুহু। এজন ব্যক্তিৰ প্ৰশ্ন যে উলংগ হৈ যদি কোনোবাই গোসল কৰে তেন্তে জায়েজ আছেনে আৰু সেই গোসলৰ দ্বাৰা নমাজ পঢ়িব পাৰিবনে? শৰীফুৰ ৰহমান উৰুফে পিংকু, আমগুৰি, শিৱসাগৰ। বৰ ধুনীয়া প্ৰশ্ন এটা কৰিছে তেওঁ যে উলংগ হৈ গা ধোৱাটো আমি ভাবো নাজায়েজ, হাৰাম, তেনেকুৱা একো নহয়, বলকে জায়েজ আছে। শৰীয়তত যদি আপোনাৰ বাথৰুমটো চাৰিওফালৰ পৰা ঢকা আছে, ওপৰতো ঢকা আছে, তেন্তে আপুনি সেই বাথৰুমৰ পৰা আপুনি উলংগ হৈ গা ধুব পাৰিব চাফ চিকুণ বেছি হোৱাৰ কাৰণে। আৰু সেই গোচলৰ দ্বাৰা নমাজ পঢ়িব পাৰিবনে? নিশ্চয় আপুনি সেই গোচলৰ দ্বাৰাই নমাজ পঢ়িব পাৰিব। এক্সট্ৰা আপুনি অজু কৰিব নালাগে। যদি আপুনি গোচলৰ 3টা ফৰজ আদায় কৰি পিনি আপুনি গোচল কৰিছিলে, তেন্তে উলংগ হোৱাৰ কাৰণে অকল আপুনি উলংগ হৈ গোচল কৰাৰ কাৰণে আপোনাৰ অজু গুচি নাযায়। আপুনি সেই অজুৰ দ্বাৰা যিকোনো ইবাদত কৰিব পাৰিব, অকল নমাজ বুলি নহয়, আপুনি চব কৰিব পাৰিব। এইটো ফাতাৱাই উছমানিয়াত আছে, 315 নম্বৰ পেজ, মুফতি তকি উছমানী সাহেবৰ এখন কিতাপ হয়। সেইখন কিতাপত এই মাসলাটো আছে 1 নম্বৰ খণ্ডত।